ওয়েলকাম বেক টু মাই ইউটিউব চেনেল নিহাৰ কিচেন। আজি মই আপোনালোকৰ আগত অলপ ফ্ৰুট খাওঁ, তাকে ভাবিলোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। ঘৰৰে অমিতা আছিলে, তাকে কাটিলোঁ। এতিয়া অলপ তৰমুজটো কাটোঁ, তৰমুজটো অলপ দিম, তেতিয়া অলপ ফ্ৰুটটো অলপ বেছি সামগ্ৰী হ'লে খাই ভাল লাগে। ভালদৰে তৰমুজটো কাটি লৈছোঁ। চাওকচোন ইমানেই ধুনীয়া কালাৰ। তৰমুজটোত এটা পানী থাকে, সেই পানীটো বডিৰ কাৰণে খুবেই ভাল, বডিটো হাইড্ৰেট কৰি ৰাখে। এনেধৰণে মই কাটি ল'লোঁ গোটেইখিনি ফ্ৰুট। অমিতাটো এনেধৰণে কাটোঁ, ডাঙৰ ডাঙৰকৈ কাটিলে খুব ভাল। চাওকচোন ইমানেই ধুনীয়া কালাৰ অমিতাটো, খুবেই খাবলৈ মজা, ভাল লাগে, খুবেই সোৱাদ। অলপ বুট গাজি কৰি ৰাখিছিলোঁ, মগু গাজি কৰি ৰাখিছিলোঁ। তৰমুজটো কাটি লৈ নহয়, ডালিমটো ডোখৰ কাটি ৰাখিছোঁ। চাওকচোন ফ্ৰুটখিনি সুন্দৰকৈ কাটিলোঁ। এতিয়া ইয়াতে মই আৰু কেইটামান সামগ্ৰী এড কৰিম। ইয়াতে মই ফ্লেক্সচিডটো এড কৰিছোঁ। ফ্লেক্সচিডটো বডিৰ কাৰণে খুবেই ভাল। মানুহে আহাৰত ফ্লেক্সচিডটো ব্যৱহাৰ কৰিব লাগে। ইয়াৰ মই এচামুচ এড কৰিছোঁ। আপোনালোকে খায়নে বাৰু? খাব, বডিৰ কাৰণে খুবেই ভাল। আৰু ইয়াতে মই এতিয়া চয়া চিডটো এচামুচ এড কৰিছোঁ। চয়া চিডটো খুবেই ভাল। চয়া চিডটো মৰ্ণিঙত আধা গিলাচ পানীত এচামুচ দি আধা ঘণ্টামান ৰাখি দিব, তাৰপিছত এটা বিজলুৱা অংশ ওলাব। সেই বস্তুটো মানুহৰ বডিৰ কাৰণে ভাল আৰু ফেটটো কমায়। খাবচোন আপোনালোকে, মই খাই খুবেই ভাল পাইছোঁ। এতিয়া ইয়াতে মই অলপ চাট মছলা এড কৰিম, যিহেতু অকণমান খাটা মিঠা হ'লে খাই ভাল লাগে। গোটেইখিনি সামগ্ৰী খাব লাগিব, যিহেতু দুপৰীয়া আহাৰত অকণমান হেভি খালে ভাল লাগে। এতিয়া মই ভালদৰে এইখিনি গোটেইখিনি মিলাই ল'ম। আপোনালোকে কেতিয়াবা খায়নে বাৰু? কমেণ্টত জনাবচোন। খুব ভাল এইখিনি খালে। এতিয়া মই ডালিমখিনি ডোখৰকৈ কাটি ৰাখিছিলোঁ, সেইখিনি এতিয়া গুটিখিনি সম্পূৰ্ণ ভালদৰে এটা এটাকৈ এৰুৱাম। আপোনালোকে ডালিম কেনেধৰণে কাটে বাৰু কমেণ্ট কৰিবচোন। মই ডালিমটো অলপ কটাৰীখনে ঢাক ঢাককৈ মাৰি ওপৰ লেয়াৰটো আঁতৰাই এনেকৈ পিচ পিচকৈ কাটি ৰাখোঁ, তেতিয়া খুব সুন্দৰকৈ এৰি যায়। আপোনাক জনাবচোন ডালিম কেনেকৈ কাটে। এইখিনি মই হাতেৰে মিক্স কৰিছোঁ, যিহেতুকে নিজে খাম, খুবেই ভাল লাগে হাতেৰে যিকোনো বস্তুটো মিক্স কৰিলে, খুব ভাল হয়। আপোনালোকে ঘৰত ট্ৰাই কৰিব। এতিয়া মই অলমষ্ট হৈ গ'ল, এতিয়া খাম। আপোনালোকে ঘৰত খাব বুলি আশা কৰিলোঁ। থেংক ইউ।